নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্যামলিমাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ ঘৰলৈ। এতিয়া আমি মাহীৰ ঘৰলৈ যাম। মাহীৰ ঘৰ হলমাক নোৱাৰ। এতিয়া আমি ওলাইছোঁ, মই এয়া মা, তাৰপিছত এয়া ভাইটি আৰু ভাইক ভাইটি আৰু আমাৰ তেখেতে গাড়ী চলাইছে। আৰু এইবোৰ বাদ দিয়ক, আজি মাহী ঘৰলৈ যাম। গৈ পেলাই তাত কি হয়তো দেখামেই। তাৰ উপৰিও মই আপোনালোকক আজি ভাবিছোঁ মাহীহঁতৰ ঘৰৰ ওচৰতে মাঘনোৱা দৌল। এতিয়া দৌললৈ সকলো মানুহ যায়। আমি মাহী ঘৰলৈ গৈনো দৌল নাচামনে ন, সেইকাৰণে ভাবিছোঁ দৌল চামগৈ। সেইটো কাৰণে আপোনালোকক দৌলত লগ কৰিম বলক। এয়া আমি আহি দৌল পালোহি, চাওকচোন আঁতৰৰ পৰা দেখিছোঁ দৌল ভাগ। এতিয়া আমি ভিতৰলৈ যাম। আৰু গছ গছনিখিনি দেখি ইমান ধুনীয়া লাগিছে, ইমান ঠাণ্ডা পৰিৱেশ। গৰম দিনত ইয়াত থাকিবলৈ চাগে বহুত ভাল হ'ব। ব'লক আমি প্ৰথমতে ভিতৰলৈ গৈ লওঁ। চাকি চব লৈ মেলি আজৰি হ'লোঁ আৰু এতিয়া আমি দৌলৰ ভিতৰলৈ যাওঁ। আহক মোৰ লগত আপোনালোক। দৌললৈ আহিলোঁ, কিন্তু গামোচা আনিবলৈ পাহৰি থাকিলোঁ। একো নাই, তেনেকৈ জ্বলাম আৰু। আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ দৌললৈ আহিম। আজি যেন তেনে মিলিছেগৈ, সেইকাৰণে দৌললৈ আহিছোঁ। এয়া দেখিছে নহয়, এইখিনি যে দেখিছে কাষত, এনেধৰণে বোলে একদম দৌলৰ এই মুখখনলৈকে তালৈকে বোলে এনেকুৱা আছিল, এনেকুৱা। আৰু ইয়াৰ ওপৰ ভাগটো ৰাউণ্ডেই আছিলে, যেনেধৰণে মন্দিৰটো এতিয়া আমি দেখিছোঁ তেনেধৰণে আছিলে বোলে। কিন্তু এইবিলাক মান যেতিয়া আহিছিলে তেতিয়া হেনো এইখিনি বহুত ভাঙিলে। আৰু এতিয়া বহুত ধুনীয়া কৰিছে, শুনামতে ইয়াত ফুলনি বাগিচা বনাব বা আৰু গোটেই পৰিৱেশটো চাওক, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। এদিন দুদিন যিমানে দিন নহওক ইয়াত অকলেও কটাব পাৰি, কিয়নো ইমান ধুনীয়া পৰিৱেশৰ মাজত বহি থাকিবলৈ পালে আৰু একো নালাগে। মই বেলেগৰ কথা নাজানো, মোক একো নালাগে। আমি এয়া মা, মাহী, আমি দুজন আৰু ভাইটি আহিছিলোঁ। এতিয়া প্ৰথমতে আমি সেৱা কৰি লওঁ মন্দিৰৰ ভিতৰত। বাহিৰত তেওঁলোক কেইজনমান মানুহ বহুৱাই থৈছে, তেওঁলোকে কৈছে যে মন্দিৰৰ ভিতৰত কেমেৰা নিব নোৱাৰে। সেইটো কাৰণে ধুনীয়াকৈ আমি সেৱাটো কৰি লওঁ। সেৱা কৰি আহি আকৌ আপোনালোকক আমি ধুনীয়াকৈ লগ পাম আৰু কিবা বেলেগ কি পাওঁ চাওঁ আৰু আপোনালোকক দেখুৱাম মন্দিৰ ভাগতে। আমি প্ৰথমতে এতিয়া সেৱা কৰি লওঁ ৰ'ব। এইখিনি মূৰ্তিখিনি চাওকচোন, কি ধুনীয়া ধুনীয়া। এইখিনি আগতে ইয়াত প্ৰতিটো খাপতে মূৰ্তি আছিলে, এতিয়া কিছুমান মূৰ্তি নাইকিয়া হৈছে আৰু সেইখিনি বোলে মানে লৈ গ'ল। আৰু পৰিৱেশটো ইমান ঠাণ্ডা ইয়াত আহিলে, বহুত ধুনীয়া লাগিছে। আপোনালোকেও আহি চাব এবাৰ। মাঘনোৱাত থকা এইটো শিৱদৌল আহি চাবহি আপোনালোকেও। আৰু ভিতৰৰ কেমেৰা নিবলৈ নিদিয়ে, সেইকাৰণে ভিতৰখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু ইয়াৰ ভিতৰত মন্দিৰৰ ভিতৰত বোলে এটা ডাঙৰ কুঁৱা আছিলে, সেই কুঁৱাটোত মন্দিৰৰ পূজা পৰ্বণ পাতি তাত বোলে বস্তু পেলায়। আৰু ইফালে এখন বিল আছিল, তাত ওলাইগৈ হেনো কোৱা মতে। আৰু এই বস্তু বহুতখিনি চব খালীয়ে, আৰু এইখিনি ধুনীয়াকৈ চাফা চিকুণ কৰি থৈছে পুৰাতত্ত্ব বিভাগৰ মানুহ আহি। এই মন্দিৰ যিটো ইটাৰে বনাইছিল, সেই ইটাটোক খাপৰি ইটা বুলি কয়। ইটাটো একদম চেপেটা চেপেটা দেখিবলৈ। এই মন্দিৰৰ ওপৰত যিটো সোণৰ কলচী আছিল, সেই কলচীটো বোলে মানে নিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে নিব। সেই কলচীটো গৈ আগফালে যিখন বিল আছিল, সেই বিলখনত বোলে পৰিছিলেগৈ। এই দুজন আমাৰ ফটো ছেশ্যনত লাগি আছে, চাওক। এওঁলোকে ফটোৱে মাৰি থাকক, ময়ো মাৰিলোঁ বাৰু অলপমান, পাৰিলে আপোনালোকক দেখাম। ইয়াত বোলে আগতে চিমেণ্ট নাছিলে, ইয়াত ডিম, বৰা চাউল, মাটিমাহ এইবিলাকৰ আঠা দি এইখিনি বনোৱা হৈছিল। আৰু ইয়াত ব্যৱহাৰ কৰা খাপৰি ইটাটো, এতিয়া এই তলত পাৰি থোৱা ইটাটো চাওক, চেপেটা চেপেটা, এইটোক বোলে খাপৰি ইটা বুলি কোৱা হয়। এয়া মোৰ মাহী ঘৰলৈ আহিছিলোঁ বুলি কৈছিলোঁ যে, এইজনী মাহী, এয়া ভাইটি, সেয়া মইনা আৰু এয়া মা। আমি গোটেইকেইজনে আহিলোঁ মন্দিৰলৈ। আৰু আপোনালোকক এতিয়া আমি ইয়াৰপৰা যাওঁ। আৰু ইয়াত এভাগ নামঘৰো আছে, এভাগ নামঘৰ নিচিনা আছে। ইয়াত শৰাই চৰাই দিয়ে ইয়াত। আৰু এয়া এভাগ আছে।
আছে ইয়াতো আমি যাওঁৱে বেছি সময় নকৰোঁ এতিয়া আমি দলৰ পৰা ওলালোঁ ঘৰলৈ যাওঁ গৈ তাৰপাছত কি কৰোঁ আপোনালোকক পাৰিলে দেখাম এই মাহী ঘৰত থাকোঁতেনে এতিয়া ট্ৰেইনৰ শব্দ শুনিছোঁ চাওঁচোন ব'লক মই যদি দেখা পাওঁ আপোনালোককো দেখুৱাম দেই ট্ৰেইনখন কালি গোটেই দিনটো ঘূৰি আহিলোঁ আহি ঘৰত ভাত পানী খাই বৈ মেহেন্দি লগালোঁ লগাই মেলি শুই থাকিলোঁ বাহিৰটো সামৰিবলৈ নহ'লে সেইকাৰণে ভিডিঅ'টো আজিয়ে সামৰিছোঁ এতিয়া মই আছোঁ বৰ্তমান মামাহঁতৰ ঘৰত আজি দিনটো বিয়াৰ কামতে গ'ল আৰু কাইলৈ আমাৰ মামাৰ ছোৱালীৰ বিয়া আছে সেইটো কাৰণে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম যদি পাৰোঁ তেতিয়াহ'লে আজিৰ মোৰ ট্ৰেভেল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব আৰু আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰোঁ যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই